ঘৰতে টাবত খেতি কৰা সকলক কিছুমান সহজতে হোৱা খেতি দেখাব বিচাৰিছোঁ। আপোনালোকে ঘৰত কৰি ল'লে সহজতে হ'ব, বহু বছৰ থাকে টাবত কৰি ল'লে। এইটো চাওক মধুসোলেং হয়, বহু বছৰ থাকে এইটো, দেখিছে মধুসোলেং। আঞ্জা তৰকাৰীত দি পেলাই খায়, চিনি পাব পাৰে বহুতে। টাবত কৰিলে ভাল হয় আৰু বহু বছৰ এবাৰ কৰাৰ পিছত বহু বছৰলৈকে থাকে। দেখিছে মধুসোলেং। আৰু দেখাই আছোঁ এডাল চাওক শুকলতি বহুত ধুনীয়া হয়। চাওক দূৰৰ পৰা দেখাইছোঁ, দেখিছে শুকলতি এডাল টাবত কৰিলে বহুত ধুনীয়া হয় আৰু কেইবা বছৰো থাকে। এবাৰ লগোৱাৰ পিছত ভালকৈ যত্ন ল'লে কেইবা বছৰো থাকে। শুকলতি হয় এডাল পটল হয়। পটল লাগা নাই, এডাল গুটিৰ পৰা হোৱাৰ কাৰণে হয়তো লাগা নাই, কিন্তু আলু ৰুলে লাগে, গতিকে পটলো কৰিব পাৰে আপোনালোকে। এডাল পটল হয়। পটল আলুটো কেইবা বছৰো থাকে, এবাৰ কৰাৰ পিছত পটলো কৰিব পাৰে। এডাল সৰ্বগন্ধা হয়, চাওক কিমান ধুনীয়াকৈ হৈছে, দেখিছে বেছি ডাঙৰ নহয়, দেখিছে এডালো টাবত কৰিব পাৰে। গোন্ধটো খুব ধুনীয়া, সৰ্বগন্ধা হয় এডালো টাবত কৰিব পাৰে। এই বহু বছৰ থাকে, এবাৰ লগোৱাৰ পিছত এইবিলাক খেতি বহু বছৰ থাকে, নষ্ট নহয় যত্ন ল'লে। এডাল পুৰৈ শাক হয়, চাওক কিমান ধুনীয়াকৈ হৈছে। আপোনালোকে এডালো টাবত কৰিব পাৰে, যত্ন ল'লে বহুত ভাল হয় আৰু সপ্তাহী ঘৰতে ধুনীয়াকৈ খাই থাকিব পাৰে। দুসপ্তাহৰ মূৰে বহুত ভাল হয়। দেখিছেনে কিমান ধুনীয়াকৈ হৈছে। এডাল পুৰৈ শাক হয়। অৱশ্যে এডাল আকৌ টাবত কৰিলে আপোনালোকে চাং এখন সৰুকৈ হ'লেও চাং এখন বনাই দিব লাগিব, তেতিয়া ধুনীয়াকৈ বগায় আৰু ভাল হয় আৰু গ্ৰথটো। সাৰ পানী ঘৰুৱা গোবৰ সাৰ দিলে গছপাতৰ সাৰ দিয়া হৈছে, দেখিছেনে কিমান ধুনীয়াকৈ হৈছে। গতিকে আপোনালোকেও যাতে ভাল ঘৰুৱা সাৰ ব্যৱহাৰ কৰে, দেখিছে কি ধুনীয়াকৈ হৈছে। গতিকে চেষ্টা কৰিব, ধুনীয়া হ'ব। এইবিলাক খালেও বেমাৰো নহয়, ভাল এইবিলাক। এই পদিনা হয়, দেখিছে ভাল হৈছে, কিন্তু অলপ পোকে খাইছে পদিনাখিনি, যত্ন লোৱা নাই যে, সেইটো কাৰণে অলপ পোকে খাইছে। পদিনা হয়, আপোনালোকে পদিনাটো টাবত কৰিব পাৰে। পদিনাটো টাবত কৰিলেও ভাল হয় যত্ন ল'লে। খালি ঘৰুৱা সাৰ দিব, ৰাসায়নিক সাৰ নিদিব, তেতিয়া স্বাস্থ্য ক্ষতি নকৰে। আৰু দেখাই আছোঁ এজোপা ভোট জলকীয়া হয়। ভোট জলকীয়াজোপা যত্ন ল'ব জানা নাই কাৰণে ভোট জলকীয়া এইবিলাক সৰি গৈছে। এজোপাও টাবত খুব ধুনীয়া হয়, আপোনালোকে টাবত কৰিব পাৰে। আজিকালি ভোট জলকীয়া চিমেণ্টৰ বস্তাত কৰা হৈছে, দেখিছে ভোট জলকীয়াজোপা। আপোনালোকে এজোপাও কৰিব পাৰে, বহুত ভাল হয়। টাবত কৰিলে কম ঠাইতে এইবিলাক কৰিব পাৰে। সেইটো কাৰণে ভিডিঅ'টো বনাইছোঁ, আপোনালোকে যাতে যিসকলৰ মাটি নাই বা কৰিবলৈ ঠাই নাই, সেইসকলে টাবতো কৰিব পাৰে। ঘৰৰ বাৰান্দাত হওক, ৰ'দ পৰিলেই হ'ল অলপ, তেনেকুৱা জেগাত কৰিব পাৰে বা চাদৰ ওপৰত কৰিব পাৰে। এইখিনি চাওক বঙালী ধনিয়া হয়, বহুত ধুনীয়া গোন্ধটো। এটা পাত ছিঙি দিওঁ বাৰু, ছিঙি দিছোঁ। বহুত ধুনীয়া হয় গোন্ধটো। আপোনালোকে এইটো বস্তু ঘৰত ব্যৱহাৰ কৰিব পাৰে। এইটো বস্তু সদায় আপোনালোকে ভাতৰ লগত চাটনি হিচাপে ব্যৱহাৰ কৰিব পাৰে, বহুত ধুনীয়া হয়। গোন্ধটো ভাল আৰু খাবলৈও ভাল। আপোনালোকে দেখিছে কিমান ধুনীয়াকৈ হৈছে, দেখিছেনে? এইখিনি চাওকচোন কিমান ধুনীয়াকৈ হৈছে। গতিকে এইটো টাবত কৰিলে খুব ধুনীয়া হয়। কম ঠাইতে এইবিলাক দেখিছে, অকণমান দেখিছেনে? এবেগেট, দুবেগেট, তিনি বেগেট জেগাতে কি ধুনীয়াকৈ হৈছে, দেখিছে? গতিকে আপোনালোকে এইবিলাকো কৰিব পাৰে, ধুনীয়া হয়। আৰু ঘৰতে কৰা বস্তু খাবলৈও ভাল। আৰু ইয়াত একো সাৰ দিয়া নাই, খালি ঘৰতে হৈছে, নিজে হৈছে। গুটি পৰি পেলাই এইবিলাক গুটি হৈ আছে, দেখিছে? এইবিলাক গুটি হৈ আছে। এই গুটি চাওকচোন, এই গুটি দেখাই আছোঁ, এই গুটি হৈ আছে। এইটো দেখিছেনে? এইবিলাক সৰু খিচকৈ গুটি হয়। এই গুটিবিলাক পৰি পেলাই এইবিলাক নিজে হয়। এবাৰ কৰাৰ পিছত ধুনীয়াকৈ বহু বছৰলৈকে নিজে হৈ থাকে। গতিকে এইবিলাক খেতি কৰিব পাৰে আপোনালোকে ঘৰতে কৰি, ধুনীয়াকৈ
সুস্বাস্থ্যৰে থাকক, ধুনীয়াকৈ এইবিলাক খাই কেমিকেল দিয়া বস্তু নাখাব। আৰু দেখাই আছোঁ, এইটো চাওক ভেদাইলতা হয়, দেখিছেনে? ধুনীয়া হৈছে এডাল গছডাল, দেখিছে কি ধুনীয়া হৈছে। কিন্তু এইডাল ইয়াতে চাং পাতি দিব লাগিব। চাং সৰুকৈ দিলেও হ'ব, সৰুকৈ দিলে চাং দিলে আপোনালোকে সপ্তাহত খায়, মাহত খায়, আপোনালোকে ধুনীয়াকৈ এখন তৰকাৰী খাব পাৰিব। এজোপা হ'লেই আপোনালোকৰ বহু বছৰলৈকে থাকি যায়, দেখিছেনে? এবাৰ এইটো খেতি এবাৰ কৰাৰ পিছত বহু বছৰলৈকে থাকি যায়। এজোপা ভেদাইলতা হয়, ভেবেলী লতা বুলিও কয়। এজোপা আছে, দুজোপা আছে, দেখিছে কিমান ধুনীয়াকৈ হৈছে, দেখিছেনে? এজোপা ভেদাইলতা হয়। আপোনালোকে বহু বেমাৰৰ পৰা, পেটৰ বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে এইবিলাক বস্তু খালে। গতিকে এইবিলাক বস্তু ঘৰত ৰাখিলে ভাল। আপোনালোকে এনেকুৱা পালে এজোপা ৰুই ল'ব, বহুত ধুনীয়া হয় এইবিলাক। আৰু দেখাই আছোঁ বাৰু, এইডাল দেখিছেনে মইচা? চাওকচোন, এইটো পেলনীয়া টিং হয়, এইটো পেলনীয়া টিং, তাতে সেইটোতে ব্যৱহাৰ কৰি পেলাই এইটো আকৌ এয়া হেৰি হৈছে, এইটো পুৰৈ শাকৰ পুলি হৈছে, নিজে হৈছে। চৰাই গুটি খোৱাৰ পৰা, চৰাই খোৱা গুটিৰ পৰা পৰি পেলাই নিজে হৈছে। মৌচাকেইডাল দেখিছে কিমান ধুনীয়া হৈছে, চাওকচোন। আপোনালোকে এইবিলাক টাবত কৰিব পাৰে, ঘৰতে কৰিব পাৰে, কম ঠাইতে, চাদৰ ওপৰত হওক, ঘৰতে হওক, কম ঠাইতে কৰিব পাৰে। আৰু এনেকুৱা পেলনীয়া ডাঙৰ টিং হওক বা কিবা বাচন হওক, সেইবিলাক ইউজ কৰিব পাৰে, ইউজ কৰি পেলাই এনেকৈ কৰিব পাৰে। চাওকচোন কিমান ধুনীয়া হৈছে। আপোনালোকে এইবিলাক টিং পেলাই নিদিব, ঘৰতে ব্যৱহাৰ কৰিব। তলৰ ফালে ফুটা এটা থাকিলে যাতে পানীটো পৰি থাকিব পাৰে, পানী জমা হ'লে কিন্তু মৰি যাব গছডাল, পানী জমা হ'লে গছডাল মৰি যাব। গতিকে পানী জমা হ'বলৈ নিদিব, পানী দিব লাগিব কিন্তু পানী জমা হৈ থাকিবলৈ নিদিব। ধুনীয়া হৈছে চাওকচোন, দেখিছেনে কিমান ধুনীয়া হৈছে। এই গুটি লাগিছে, এই গুটিৰ পৰা আকৌ বহুত হ'ব এইবিলাক। কিন্তু এইটো আকৌ কেইবাবছৰ নাথাকে, এইটো প্ৰথম এবছৰে থাকে, এবছৰ বা ছমাহ থাকে, তাৰপিছত পিছত আকৌ নতুনকৈ হয়। এইবিলাক চাওকচোন, এইবিলাক চিনি পাইছেনে কি হয়? এইটো মচন্দৈ হয়, মচন্দৈ। আৰু ঠাই বিশেষে নামবিলাক বেলেগ বেলেগ হয়। আৰু এইবিলাক এবাৰ লগোৱাৰ পিছত বহু বছৰলৈকে থাকে। এইবিলাক দেখিছে ধুনীয়াকৈ হৈছে, এইবিলাক সৰু এইবিলাক দেখিছেনে ধুনীয়াকৈ হৈছে। বহুত ঠাই আগুৰি লৈছে। আপোনালোকে এইবিলাক ঘৰত থাকিলে এবাৰ লগাই, এইটো বইল কৰি পেলাই চাটনি বনাই খাব পাৰে আপোনালোকে, আৰু পেটৰ কাৰণে বহুত ভাল। গতিকে এইবিলাক বস্তু ব্যৱহাৰ কৰিব, একো সাৰ নিদিলেও হয়। দেখিছেনে কিমান ধুনীয়াকৈ হৈছে, এইবিলাক চাওকচোন কিমান ধুনীয়াকৈ হৈছে। গতিকে আপোনালোকে এইটো বস্তু ঘৰত ৰাখিব, ঘৰত ৰাখিলে গোন্ধটো বহুত ধুনীয়া। আপোনালোকে এইবিলাক বস্তু ব্যৱহাৰ কৰিব, খুব ভাল হয়। এইটো চিনি পাইছেনে কি হয়? এইটো নৰসিংহ হয়, নৰসিংহ। এইটো বহুত ভাল হয়। আপোনালোকে এবাৰ লগোৱাৰ পিছত বহু বছৰলৈকে থাকিব টাবত। আপোনালোকে এইটো ঘৰত পুলিবিলাক পালে এইটো লৈ যাব, ঘৰত লৈ গৈ টাবত লগাই ল'ব। এইবিলাকো বহুত ধুনীয়া হয়, গোন্ধটো বহুত ধুনীয়া। আৰু এবাৰ লগালে মানে কি বহু বছৰলৈকে এইবিলাক নষ্ট নহয়, এই গছবিলাক নষ্ট নহয়, থাকি যায়। আৰু ইমান সাৰ চাৰো ব্যৱহাৰ কৰিব নালাগে, অকণমান যত্ন ল'ব লাগে আৰু, হ'লেও ইমানো যত্ন ল'ব নালাগে, নিজে ভাল হৈ থাকে। গতিকে এইবিলাকো লৈ যাব। আজিলৈ এই ভিডিঅ'টো ইমানেই বনালোঁ বাৰু। ইমান ভিডিঅ' বনোৱা অভ্যাস নাই, তথাপিও যি কওঁ চিধাকৈ সঁচাখিনি দেখুৱাওঁ। গতিকে আপোনালোকে ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু নকৰিলেও নাই, কিন্তু ভিডিঅ'বিলাক কেতিয়াবা বনাওঁ যে, তেতিয়া মানে আপোনালোকে যদি দৰকাৰ ভাল পায় যদি, তেতিয়া ছাবস্ক্ৰাইব কৰি পেলাই থৈ দিব, তেতিয়া কেতিয়াবা পাই যাব পাৰে, ভিডিঅ'বিলাক চাব পাৰিব। গতিকে ভিডিঅ'টো ইমানেই বনালোঁ, আৰু ভিডিঅ' বনোৱা অভ্যাস নাই, গতিকে যেনেকৈ পাইছোঁ বনাইছোঁ আৰু। ধন্যবাদ। টেঙা মৰাডাল দেখাবলৈ থাকি গ'ল, সেইটো কাৰণে এইডালো দেখাই দিলোঁ। টেঙা মৰাডাল দেখিছেনে কিমান ধুনীয়া হৈছে। গতিকে আপোনালোকে এইডালো টাবত লগাব পাৰে, এইডালো কেইবাবছৰো থাকে। আৰু মানে কি সপ্তাহে বা মাহে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, খুব ধুনীয়া হয়। এইবিলাক সাৰ একেবাৰে কম পৰিমাণে গোবৰ সাৰ অলপ দিলেই ধুনীয়া হয়। গতিকে আপোনালোকে এইবিলাক শাক পাচলি ঘৰত পুলি পালে লৈ যাব, লৈ গৈ টাবত কৰে, ঘৰত মাটিত কৰে, কম জেগাতে ধুনীয়াকৈ হয়। গতিকে আপোনালোকে এইবিলাক লৈ যাব। আৰু ভিডিঅ'টো সামৰিছোঁ, ধন্যবাদ। আজিলৈ ৰাখিছোঁ। এইবিলাক সকলো মোৰ ঘৰতে আছে, গতিকে তাৰ পৰাই দেখালোঁ, যি দেখাইছোঁ সঁচাকৈ দেখাইছোঁ।